YBI ক্ষেত্ৰত আজি প্ৰায় আহিছিলে। এইটো পিছত আমি এটা ইনকুৱাৰী কৰিবলৈ CID-ক দিছিলোঁ। CID-য়ে প্ৰিলিমিনাৰী ইনকুৱাৰী কৰি যিটো দেখিছে যে এইটো যিখিনি মিনিষ্ট্ৰী অফ ফাইনেন্স আৰু ৰিজাৰ্ভ বেংকৰ গাইডলাইন্স আছে সেইখিনি কমপ্লিটলি ফ'ল' হোৱা নাই। সেইকাৰণে আমি CID-ক এটা কেছ ৰেজিষ্টাৰ কৰিব দিছোঁ। চ' CID-য়ে আজি প্ৰায় 3 দিন 4 দিন আগতে এটা কেছ ৰেজিষ্টাৰ কৰিছে। কেছ ৰেজিষ্টাৰ কৰি তেওঁলোকে তদন্ত আৰম্ভ কৰিছে। তদন্তত যি যেনেকৈ ওলায় সেইমতে একশ্যনটো লোৱা হ'ব। তদন্তত যি ওলাব সেই আমিতো তদন্তৰ কথাহে ক'ব পাৰিম এতিয়া। তদন্তত যি ওলাব সেইটো তদন্ত কেইদিনমান হৈ লওক, তাৰপিছত গম পোৱা যাব কিমান মানুহৰ পৰা পইচা লৈছে, কি হৈছে ঘটনাটো, তাৰপিছত আমি ক'ব পাৰিম। এইটো মই CID-ক কৈ দিম। এতিয়া চাকে নম্বৰ দিয়া হোৱা নাই, আমি CID-ক কৈ দিম। তেওঁলোকে এটা নম্বৰ দি দিব য'ত যদি কোনোবা কাৰোবাৰ অসুবিধা হৈছে নে কাৰোবাৰ পইচা লৈছে আৰু ঘূৰাই দিয়া নাই, সেইটো তেওঁলোকে এটা নম্বৰ দি দিব। তদন্ত হোৱাৰ পিছতহে ক'ব পৰা যাব যে কেনেকুৱা কি ওলাই তদন্তত। আজি এতিয়া মই আপোনাক কৈছোঁ 3-4 দিনহে হৈছে। 3-4 দিনৰ ভিতৰত তদন্তত গোটেইখিনি কমপ্লিট কৰিব পৰা নাযায়তো। মই CID-ক কৈছোঁ যে যদি তেওঁলোকে তদন্তৰ টাইমত এনেকুৱা পায় যে আৰু তেনেকুৱা আছে যিখিনি আমাৰ যিখিনি মিনিষ্ট্ৰী অফ ফাইনেন্স আৰু RBI গাইডলাইন্স ভাইলেট কৰিছে, নহ'লে চিট ফাণ্ড এক্ট ভাইলেট কৰিছে, আৰু যদি তেনেকুৱা খবৰ আহে দুটা কাম কৰিব লাগে। এটাতো আইনগতভাৱে যিটো ব্যৱস্থা ল'ব লাগে সেইটো ল'ব লাগে, আৰু 2 নম্বৰ পাব্লিকৰ মাজত এটা সজাগতা আনিবলৈ, আৱেৰনেছ আনিবলৈ তেওঁলোকে এইটো এটা কেম্পেইন চলাব লাগে। এইটো পাব্লিকক আৱেৰ কৰিব পৰা যাব। CID ইজ আৰক্ষী, CID-টো আৰক্ষীয়ে, CID-ৰ কথাহে কৈছোঁ। মই মানে ইনভেষ্টিগেশ্যন প্ৰিলিমিনাৰী এটলিষ্ট নোহোৱালৈকে মই বিশেষ ক'ব নোৱাৰিম। ফাৰ্ষ্ট আমি এইটো চাই ল'ব লাগিব যে কি হৈছে, ঘটনা কেনেকৈ হৈছে, বেআইনীভাৱে কি কৰা হৈছে, সেইটো চাই লোৱা যাব।